যি বুলি কয় যুৱ ছাত্ৰ পৰিষদৰ নেশ্যনেল গাৰ্ড তেওঁলোকে মোক লিডাৰ পতা গতিকে লগত আৰু 6-7জন থাকি আমি ভাতৰ গাড়ীখন এইফালে লৈ আহিলোঁ এই কাকতিগাঁও ওচৰৰ আমকিজোপা আছে তাৰ ওচৰত গাড়ীখন ৰাখিলোঁ তাৰপৰা কোনোবাই ভাত ৰখাৰ পাছত আমি সেই ড্ৰাইভাৰজন আৰু চিপাহী দুজন CRP চিপাহী আৰু বেটেলিয়ন চিপাহী গ্ৰেজুৱেশ্যন কৰি উঠি পেলাই তুমি হয় ক'ত গ'লা নেপাল গ'লা নে ৰ'বা মই 84ত BA পাছ কৰিলোঁ ইংৰাজী অনাৰ্ছ লৈ 1% কম হ'ল তাৰপিছত তোমাৰ মই নাগালেণ্ডত মাষ্টাৰ MA পঢ়িছিলোঁ ইংৰাজী অনাৰ্ছ তোমাকতো ইউনিভাৰ্চিটিত লগ নাপালোঁ মই 85ত তুমি নাই নেকি 85 আমি পাছ কৰি ওলালোঁ পাছ কৰি ওলালা তোমাৰ মানে যে অফ নোহোৱা নহয় মোৰ আকৌ তেনেকৈ অফ পৰিলে আৰু সেইকাৰণে সেইটো 84তে মই ইউনিভাৰ্চিটিলৈ গ'লা মই ফেইল কৰা নহয় মানে মই ইউনিভাৰ্চিটি গৈছিলোঁ তাত মোক ৰেগিঙৰ আঁঠু কঢ়াই থ'লে ইউনিভাৰ্চিটিত ৰেগিং কৰা ফ্ৰেছমেন ছ'চিয়েলৰ দিনা মই অথেলো ডায়েলগটো মাতিছোঁ Behold the heavy weapon, a better, never heard it, it shall sustain upon a soldier's thigh বুলি অথেলো ডায়লগ কৰিলোঁ ফ্ৰেছমেন ছ'চিয়েলৰ হেৰিয়াত আমাৰ ষ্টেজত তাৰপৰা 5 দিনা তাৰমানে মিছা নকওঁ এই ৰুমতে জয়ন্ত শৰ্মা বুলি ৰুমতে তাৰমানে এইবোৰ ৰয়েল ষ্টাইক তেনেকুৱা হাই কাইণ্ডৰ মানে ৱাইন চলিছিলে মোকো খুৱাইছিলে গতিকে সেইবোৰ তাৰমানে এক্টিং গ'ল তাৰপৰা 5 দিনা আৰু মোক আঁঠু কঢ়াই থৈ দিছে সেই ছিনিয়ৰ জয়ন্ত শৰ্মাৰ লগৰ ষ্টুডেণ্টখিনিয়ে কালি কেলৈ তই উৎপাত কৰিছিলি বুলি তাৰ 5 দিনা মই পচা হাড়ডোখৰ আছিলে ভৰিত ছাতিবাৰী খ্ৰীষ্টান হস্পিটেলত পচা এক্সিডেণ্টৰ বিৰাশীৰ সেইডোখৰ উলিয়াবলৈ মই ছাতিবাৰী হস্পিটেলত আহিলোঁ তাৰপৰা মানে দেউতাই 1300 টকা দি লৈ আহিলে তাৰপৰা মই BA পঢ়িবলৈ যোৱাৰ আগতে মই নাগালেণ্ডৰ গভৰ্ণমেণ্ট মাষ্টাৰ দি থৈছিলোঁ ইণ্টাৰভিউ গতিকে ইয়াত মই হস্পিটেলৰ পৰা আহি ইনজেকশ্যন ল'বলগীয়া হ'ল তেতিয়া মানে গৈ মই খবৰ কৰিলোঁগৈ গৈ হেৰিয়াত এই নাগালেণ্ড টেছপৰ্টত ইণ্টাৰভিউ হৈছিলে এই ৰাজাবাৰীত আছে যোৰহাটত তাৰপৰা খবৰ কৰিলোঁ তাৰপৰা প্ৰিন্সিপাল এজনে তেওঁ মোক লৈ যোৱা মানে নাগালেণ্ডৰ প্ৰাইভেট স্কুলতে বোলে এতিয়া ৰিজাল্ট ওলালে আহক প্ৰাইভেট স্কুলত তেনেকৈ I have worked in 32 schools in my life in Nagaland out of 11 districts in 10 districts I have worked as English teacher come physical instructor I have worked in 32 তোমাৰ দেৰগাঁও ৰঞ্জিত আছিল নহয় ৰঞ্জিত আছিল নহয় তোমাৰ দেৰগাঁও মোৰ ৰঞ্জিত শৰ্মা মনত নাই কিন্তু মোৰ নেকিব শইকীয়া মনত একেবাৰে বৌজন আমাৰ পিউ আৰ্টছ ফ্ৰেণ্ড নেকিব শইকীয়া এদিন গ'লো লগ নাপালোঁ নহয় নেকিব শইকীয়া নেকিব তাৰ নাম ৰকি ৰকি এই তেওঁক লগ নাপালোঁ কি কৰে নাজানো মই ক্লাব ৰোডত ঘৰ ক্লাব ৰোডত ঘৰ তেওঁলোকে আগতে কিন্তু মই BA পাছ কৰাৰ পাছত এই বিপুল ভূঞাহঁতৰ তালৈ গৈছিলোঁ তেওঁলোকে আগতে লখিমপুৰত বিপুল ভূঞা ঘৰে পুৰণা হস্পিটেলৰ ওচৰত আছিলে তাৰপৰা এতিয়া সেই নতুন হস্পিটেলৰ ওচৰত তেওঁ ঘৰ বনালে বিপুলৰ লগত তুমি তামা আৰু হেৰিয়াৰ লগত ককায়েক দয়াল বুলি আছিলে দয়ালৰ লগত তয়া হয়া তেনেকুৱা মানে তেওঁলোকৰ লগত তোমালোকৰ লগত তুমি তাৰমানে আৰু তোমালোক 3জনে আমাৰ ক্লাছৰ সেই সময়ত তাৰমানে একেবাৰে গ্ৰেড 1 ষ্টুডেণ্ট আৰু মই ধৰা কেলে